গাইছ এনেকুৱা হৈছে মানে গাড়ী এইফালে আগফালে যায় না পিছফালে যায় এনেকুৱা বালি পুৰা গাড়ী সোমাই গৈছে ইমানডাল সোমাই গৈছে চকা পুৰা থাকি গৈছিলে এতিয়া উঠাইছোঁ কিন্তু এইফালে যাব নোৱাৰিম ঘৰত কিন্তু আমি এইফালৰ পৰা ৰাস্তাটো হ'ব আৰু এইটো ব্ৰিজ ডাইৰেক্ট ইয়াৰ পৰা জামুগুৰি 2 কিলোমিটাৰ হ'ব। হাই গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি অলপ ফুৰিব গৈ আছোঁ, ক'ত গৈ আছোঁ নাজানো, মোৰ লগৰ এজনে লৈ যাব। তো তাক ৰ'দ কিমান পূৰা চকুত পৰি আছে, মানে বহুত গৰমটো দিছে আৰু মানে ৰ'দ একদম আমাৰ পিনেতো 35 চেলচিয়াছ চলি আছে। তাক গৰম কেনেকুৱা আমাৰ ফালে পূৰা ফাটাই দি আছে, আপোনালোকৰ ফালে কেনেকুৱা দিছে অলপ কমেণ্ট কৰি জনাব। এইফালে বোলে 4 লাইন হৈ মানে ৰাস্তা হৈ আছে, তাত ব্ৰিজ এখন আছে বোলে চাবলৈ চাওক। এইটো হ'ল তেজপুৰৰ আটাইতকৈ ডাঙৰ লিচু বাগান। চাওক কিমান ডাঙৰ, বহুত ডাঙৰ। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহ বিচৰণ ধুপি ধুপি তৰালি। ইয়াৰ পৰা ইউনিভাৰ্চিটি আৰু বেছি দূৰ নাই, 3 কিলোমিটাৰ আছে আৰু আমি য'ত গৈ আছোঁ আমাৰ ঘৰৰ পৰা মাত্ৰ 10 কিলোমিটাৰ। ফুৰা এটি মন উন্মাদ হৈ হেঁপাহ বিচৰণ। গাইজ এইখনে হ'ল তেজপুৰ ইউনিভাৰ্চিটি, চাওক গেট কিমান ধুনীয়া। আমি অলপ আগৰ পৰাই 4 লাইন পাই যাম। তো মানে বনাই আছে, এই ব্ৰিজখন হোৱা নাই, বাকী ৰাস্তা হৈ গ'ল। তো ব্ৰিজখন হোৱাৰ পিছতে ৰাস্তা খুলি দিব। তো গাইজ এইখনেই হ'ল হাইৱে, ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ আছে ব্ৰিজখন। বুকুতে বাজি থকা জীৱন দুজনে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা যেনা। তো গাইজ আমি ফাইনেলি পাই গ'লোঁ এইখন আগৰচাক ব্ৰিজ বনাই আছে, মানে হৈ গ'ল, এইফালে অলপ বাকী আছে। কিন্তু ইয়াৰ পৰা জামুগুৰি যাওঁতে আপোনালোকৰ মাত্ৰ সময় লাগিব 15 মিনিট, কিন্তু আগত সেইফালে গৈ আছিলে প্ৰায় 1 ঘণ্টা লাগিছিল তেজপুৰৰ পৰা। আজিকালি 15 মিনিটত জামুগুৰি পাই যাব। গাইজ পূৰা অফ ৰোডিং। আৰু 2 মাহমান লাগিব বনাওঁতে। এইফালৰ পৰা ৰাস্তাটো হ'ব আৰু এইটো ব্ৰিজ ডাইৰেক্ট ইয়াৰ পৰা জামুগুৰি 2 কিলোমিটাৰ হ'ব। তো গাইজ চাওক কিমান ধুনীয়া ব্ৰিজ বনাই আছে আমাৰ তেজপুৰত। আৰু এইফালে এই নদীখন পাৰ হ'লে জামুগুৰি। এই নদীখনৰ নাম হ'ল জীয়াবৰলী। ইয়াত আহিছিলোঁ কিন্তু চাবলৈ একো নাই, ব্ৰিজখন হোৱা নাই। ব্ৰিজখন হ'লে মজা লাগিব। আৰু দুনিয়াৰ বৰ বালি, গাড়ীটো নাহে, স্কুটি পূৰা অফ ৰোডিং। কিন্তু ইয়াত আহি মজা লাগিছে, অফ ৰোডিং কৰিব পাৰিব। আৰু অলপ অফ ৰোডিং কৰিম, আপোনালোকক দেখাই আছোঁ। তো গাইজ অলপ এতিয়া অফ ৰোডিং কৰিম, তো আপোনালোকক দেখাই আছোঁ চাওক।
গাইছ এনেকুৱা হৈছে মানে গাড়ী এইফালে আগফালে যায় না পিছফালে যায় এনেকুৱা বালি পূৰা গাড়ী সোমাই গৈছে ইমানডাল সোমাই গৈছে চকা পূৰা থাকি গৈছিলে এতিয়া উঠাইছোঁ কিন্তু এইফালে যাব নোৱাৰিম ঘৰত কিন্তু আমি যোনফালে আহিছিলোঁ এইফালেই যাব লাগিব গাইছ আপোনালোকে ইয়াত আহিলে বাইককেই পকা ৰাস্তাতে থৈ আহিব কাৰণ এইফালে নাহিব বহুত ৰিক্স পূৰা গাড়ীৰ চকা সোমাই যায় মই 2বাৰমান পৰি গ'লোঁ ভিডিঅ' ক্লিপ লোৱা হোৱা নাই আৰু এই চাওক কেনেকুৱা গাড়ী সোমাই যায় মানে ইয়াত আহিলে এডভেঞ্চাৰ বাইক লৈ আহিব হেলমেট পিন্ধা নাছিলোঁ ঘৰৰ পৰা ওচৰতেই আৰু ইয়াৰ পৰা মাত্ৰ 5-6 কিলোমিটাৰ আৰু গাঁৱৰ ৰাস্তা দি কাৰণে হেলমেট পিন্ধা নাই তো বেয়া নাপাব সেইবুলি হেলমেট পিন্ধোঁ মই বেলেগ জেগাত য'তেই যাওঁ মানে অলপ দূৰত গ'লে হেলমেটটো লগাওঁৱেই মই তাক এইটো হ'ল 4 লাইন ইয়াৰ পৰা মানে জামুগুৰি আৰু 5 কিলোমিটাৰমান হ'ব আগততো সেইফালে বালিপাৰা হৈ বহুত দূৰ আছিলে এতিয়া এইফালে 10 মিনিটতেই যাব পাৰিব তেজপুৰৰ পৰা গাইছ ৰাস্তা এইফালে আমি ইয়াৰ পৰা যাওঁ এতিয়া ঘৰত কাৰণ বেছি টাইম হোৱা নাই কিন্তু আহিছিলোঁ ভাবিছোঁ ভাল লাগিব কিন্তু ইমানো ভাল লগা নাই যেতিয়া ব্ৰিজখন হৈ যাব তেতিয়া ভাল লাগিব তেতিয়া আহি ভিডিঅ' বনাম তো যদি ভিডিঅ'টো কিবা এটা ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাৰণ এতিয়া নৰ্মেল ভিডিঅ' আহি আছে তো 1-2 মাহমান পূজাৰ পিছত মানে আমি লং ৰাইডত গৈ আছোঁ ক'ত গৈ আছোঁ এতিয়ালৈকে প্লেনিং কৰা হোৱা নাই কিন্তু যাম এইটো চিয়'ৰ তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ